নমস্কাৰ কৰ্মচাৰীসকল আৰু সন্মানীয় অভিভাৱকসকল সকলোকে অনলাইন অসমৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। এই ভিডিঅ'টোৰ জৰিয়তে আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ তৃতীয় মান শ্ৰেণীৰ যি নীতি মল্লিকা বিষয়টো আছে সেই বিষয়টোৰ 10, 11, 12 আৰু 13 নম্বৰ চেপ্টাৰটোৰ গোটেইখিনি প্ৰশ্ন আৰু উত্তৰ আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে। আপোনালোকে সেই হোৱাটছএপ গ্ৰুপটোত যদি জইন হ'ব বিচাৰে আমি সেই গ্ৰুপটোৰ লিংক আমি ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ'টোৰ। আপোনালোকে সেই গ্ৰুপটো জইন হৈ আপোনালোকৰ যদি কিবা ডাউট থাকে, কিবা প্ৰশ্ন উত্তৰ থাকে সুধিবলগীয়া, আপোনালোকে সেই গ্ৰুপৰ মাধ্যমেৰে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। গতিকে দেৰি নকৰি আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নীতি মল্লিকা বিষয়টোৰ 10 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে সময়ৰ সদ্ব্যৱহাৰ। ইয়াৰ প্ৰশ্নৰ উত্তৰসমূহ এনেধৰণৰ। প্ৰথম প্ৰশ্নটো আছে যে বাৰ্ট্ৰাণ্ড ৰাছেল কোন? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে বাৰ্ট্ৰাণ্ড ৰাছেল এগৰাকী ইংৰাজ দাৰ্শনিক আৰু গণিতজ্ঞ আছিল। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে ৰাছেলক নিউয়ৰ্কৰ ছাত্ৰজনে কেনেদৰে সহায় কৰিছিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে ৰাছেলক নিউয়ৰ্কৰ ছাত্ৰজনে কম সময়ৰ ভিতৰত নিউয়ৰ্ক চহৰখন ফুৰাত কি কৰিছিলে? সহায় কৰিছিল। যিহেতু ৰাছেলে নিউয়ৰ্ক চহৰখন বেছি ভালদৰে জনা নাছিল, সেইবাবে ছাত্ৰজনে তেওঁক কি কৰিছিলে? অতি কম সময়ৰ ভিতৰত চহৰখন ফুৰাত কি কৰিছিলে? সহায় কৰিছিলে। তাৰপিছত গ নম্বৰ প্ৰশ্নটো হৈছে নিউয়ৰ্ক চহৰখন ক'ত? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে নিউয়ৰ্ক চহৰখন আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো হৈছে ৰাছেলে ছাত্ৰজনক কি সুধিছিল? ছাত্ৰজনে কিয় নিৰুত্তৰ হৈ ৰৈছিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে ৰাছেলে ছাত্ৰজনক সুধিছিল যে অৱশিষ্ট যি 5 মিনিট সময় আছে সেই 5 মিনিট সময়কণৰ সদ্ব্যৱহাৰ কেনেকৈ কৰিব পৰা যায় বা কেনেকৈ কৰা যায়। তেতিয়া ছাত্ৰজনে ৰাছেলে কৰা প্ৰশ্নৰ উত্তৰ বিচাৰি নাপাই কি হৈছিলে? নিৰুত্তৰ হৈ ৰৈছিল বা উত্তৰ দিব পৰা নাছিল ৰাছেলক, সেইকাৰণে মনে মনে ৰৈছিল। সেইটোকে কি বুলি কোৱা হয়? নিৰুত্তৰ হৈ ৰোৱা। তাৰপিছত 19 নম্বৰ প্ৰশ্নটো হৈছে ৰাছেলে ছাত্ৰজনক কি উপদেশ দিলে? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে ৰাছেলে ছাত্ৰজনক এই বুলি উপদেশ দিলে যে ডেকা বন্ধু, আমি কেৱল সময় বচালেই নহ'ব, কি কৰিব লাগিব? সময়ৰ সদ্ব্যৱহাৰৰ কথাও আগতীয়াকৈ কি কৰিব লাগিব? ভাবিব লাগিব। তাৰপিছত প্ৰথম প্ৰশ্নটো হৈছে ৰাছেলৰ ব্যক্তিগত জীৱন কেনেধৰণৰ আছিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে ৰাছেলৰ ব্যক্তিগত জীৱন সময়েৰে বন্ধা আছিল। 10 নম্বৰ চেপ্টাৰটো ইমানেই। এতিয়া আমি 11 নম্বৰ চেপ্টাৰটোলৈ যাওঁ। 11 নম্বৰ চেপ্টাৰটো হৈছে হাঁহ আৰু কাছ, অৰ্থাৎ 11 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে হাঁহ আৰু কাছ। ইয়াৰ প্ৰশ্নৰ উত্তৰসমূহ এনেধৰণৰ। প্ৰথম প্ৰশ্নটো হৈছে কাছটোক কম্বুগ্ৰীব কিয় বুলিছিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে কাছটোৰ ডিঙিটো দেখিবলৈ শংখৰ দৰে আছিল, সেইবাবে তাক সকলোৱে কম্বুগ্ৰীব বুলি মাতিছিল বা কম্বুগ্ৰীব বুলিছিল। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে হাঁহ দুটাৰ নাম কি আছিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে হাঁহ দুটাৰ নাম আছিল শংকত আৰু বিকট। তাৰপিছত গ নম্বৰ প্ৰশ্নটো হৈছে কাছটোৱে কি কাৰণে দুখ কৰিছিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে কাছটোৱে সৰোবৰ পানী শুকাই যোৱাৰ বাবে দুখ কৰিছিল, কাৰণ যদি সৰোবৰৰ পানী শুকাই যায় তেন্তে সি জীয়াই থাকিব নোৱাৰিব, সেইবাবেই কাছটোৱে কি কৰিছিলে? দুখ কৰিছিল। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো হৈছে কম্বুগ্ৰীবে বিপদৰ পৰা পৰিত্ৰাণৰ উপায় হিচাপে হাঁহ দুটাক কি কৈছিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে কম্বুগ্ৰীবে বিপদৰ পৰা পৰিত্ৰাণৰ উপায় হিচাপে হাঁহ দুটাক প্ৰথমে এডাল কাঠৰ লাঠি যোগাৰ কৰিবলৈ কৈছিল আৰু বেছি পানী থকা এখন সৰোবৰৰ কথা খবৰ কৰিবলৈ কম্বুগ্ৰীবে হাঁহ দুটাক কৈছিল। তাৰপিছত কম্বুগ্ৰীবে কৈছিল যে মই কাঠৰ টুকুৰাটোৰ মাজভাগত কি কৰিব? কামুৰি ধৰি থাকিব। তোমালোক দুইজনে, অৰ্থাৎ হাঁহ দুটাক কৈছে তোমালোক দুইজনে লাঠিৰ দুই মূৰে কামুৰি ধৰি আৰু মোক এই সৰোবৰৰ পৰা সেই সৰোবৰলৈ উৰুৱাই লৈ যাবা। অৰ্থাৎ কাছটোৱে কি কৰিব? সেই লাঠিডাল, যিডাল লাঠি বিচাৰি আনিবলৈ গৈছে কাঠৰ লাঠিডালৰ মাজভাগত কামুৰি ধৰি থাকিব। তাৰপিছত কি কৰিবলৈ কৈছিলে? হাঁহ দুটাক সেই লাঠিডালৰ দুই মূৰে হাঁহ দুটাক কামুৰি ধৰি সেই শুকাই যোৱা সৰোবৰটোৰ পৰা পানী থকা সৰোবৰটোলৈ কাছটোক উৰুৱাই নিবলৈ উপায় হিচাপে সেইটোৱে দিহা দিছিল। এইটোৱে আছিল ঘ নম্বৰ প্ৰশ্নটোৰ উত্তৰ। তাৰপিছত ঙ নম্বৰ প্ৰশ্নটো হৈছে হাঁহ দুটাই কম্বুগ্ৰীবক কেনেকৈ উৰুৱাই লৈ গৈছিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে হাঁহ দুটাই কম্বুগ্ৰীবক এডাল কাঠৰ লাঠিৰ মাজভাগত কামুৰি ধৰিব দিলে আৰু হাঁহ দুটাই দুই মূৰে কামুৰি
কামুৰি ধৰি উৰুৱাই লৈ গৈছিল। যেনেকৈ মই ক'লোঁ যে কাছটোক কি কৰিবলৈ দিলে, কাঠৰ লাঠিৰ মাজ ভাগত কামুৰি ধৰিব দিলে আৰু হাঁহ দুটাই দুয়ো মূৰে কামুৰি ধৰি সেই সৰোবৰটোৰ পৰা আন সৰোবৰটোলৈ উৰুৱাই লৈ গৈছিল। তাৰপিছত প্ৰথম স্তৰৰ প্ৰশ্নটো হৈছে কম্বুগ্ৰীবৰ শেষ পৰিণতি কি হ'ল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে কম্বুগ্ৰীবৰ শেষ পৰিণতি স্বৰূপে মৃত্যু ঘটিল। তাৰপিছত শেষৰ প্ৰশ্নটো হৈছে যে সাধুটোৰ পৰা কি নীতি শিক্ষা পালা? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে সাধুটোৰ পৰা আমি এইটো নীতি শিক্ষা পালোঁ যে আমি যিকোনো কাম কৰাৰ আগতে কামটো ভাল নে বেয়া, সম্ভাৱ্য বিপদ আপদ, লাভ লোকচানৰ কথাবোৰ বিচাৰ বিবেচনা কৰিব লাগে। এইটোৱে আছিল 11 নম্বৰ চেপ্টাৰটোৰ শেষৰটো প্ৰশ্ন আৰু ইমানেই আছিল সেই পাঠটোৰ প্ৰশ্ন। আমি এতিয়া নেক্সট পাঠটোলৈ যাম। 12 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে ভেকুলী আৰু এন্দুৰ আৰু ইয়াৰ প্ৰশ্ন আৰু উত্তৰসমূহ এনেধৰণৰ। প্ৰথম প্ৰশ্নটো আছে যে ভেকুলী আৰু এন্দুৰে এৰা এৰি নহবৰ বাবে কি কৰিছিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে ভেকুলী আৰু এন্দুৰে এৰা এৰি নহবৰ বাবে এন্দুৰৰ এখন ঠেং আৰু ভেকুলীৰ এখন ঠেং একেলগে কি কৰিছিলে? বান্ধি লৈছিলে। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হৈছে ভেকুলী আৰু এন্দুৰে ঠেং দুখন বান্ধি লোৱাৰ পৰিণতি কি হ'ল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে ভেকুলী আৰু এন্দুৰে ঠেং দুখন বান্ধি লোৱাৰ পৰিণতি স্বৰূপে এন্দুৰটো পানীত ডুবি মৰি থাকিল। লগতে ঠেং দুখন বান্ধি লোৱাৰ পৰিণতি স্বৰূপে এন্দুৰটোৰ লগত ভেকুলীটো চিলনীজনীৰ আহাৰ হ'ব লগা হ'ল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো হৈছে নিষ্ঠুৰ কোন, ভেকুলী নে এন্দুৰ? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে নিষ্ঠুৰ হৈছে ভেকুলীটো। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো হৈছে ভেকুলী আৰু এন্দুৰক কোনে ভক্ষণ কৰিলে? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে ভেকুলী আৰু এন্দুৰটোক চিলনীয়ে ভক্ষণ কৰিলে। তাৰপিছত 19 নম্বৰ প্ৰশ্নটো হৈছে অৰ্থাৎ শেষ প্ৰশ্নটো হৈছে এই চেপ্টাৰটোৰ সাধুটো পঢ়ি কি উপদেশ পালা? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে সাধুটো পঢ়ি আমি এইটো উপদেশ পালোঁ যে কেতিয়াও কাকো বিশ্বাস কৰিব নালাগে। লগতে আমি এইটোও শিকিব পাৰিলোঁ যে যিকোনো কাম কৰাৰ আগত আমি 10 বাৰ ভাবি চাব লাগে। এইটোৱে আছিল সেই প্ৰশ্নটোৰ উত্তৰ। তাৰপিছত 13 নম্বৰ চেপ্টাৰটো হৈছে দধিচি মুনি। ইয়াৰ প্ৰশ্ন আৰু উত্তৰসমূহ এনেধৰণৰ। প্ৰথম প্ৰশ্নটো আছে যে অসুৰটোৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে অসুৰটোৰ নাম বৃত্তাসুৰ আছিল। খ নম্বৰ প্ৰশ্নটো হৈছে দেৱতাসকল কাৰ অত্যাচাৰত অতিষ্ঠ হৈ উঠিছিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে দেৱতাসকলে বৃত্তাসুৰৰ অত্যাচাৰত অতিষ্ঠ হৈ উঠিছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো হৈছে দেৱতাসকলে উপায় বিচাৰি কাৰ ওচৰলৈ গৈছিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে দেৱতাসকলে উপায় বিচাৰি ব্ৰহ্মাৰ ওচৰলৈ গৈছিল। তাৰপিছত দধিচি মুনিয়ে কোন নদীৰ পাৰত তপস্যা কৰিছিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে দধিচি মুনিয়ে সৰস্বতী নদীৰ পাৰত তপস্যা কৰিছিল। তাৰপিছত 19 নম্বৰ প্ৰশ্নটো হৈছে দেৱতাসকলে দধিচি মুনিক কি বুলি প্ৰাৰ্থনা জনাইছিল? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে দেৱতাসকলে দধিচি মুনিক বৃত্তাসুৰৰ বধৰ বাবে তেওঁৰ শৰীৰৰ হাড় বিচাৰি প্ৰাৰ্থনা জনাইছিল। তাৰপিছত প্ৰথম কুৱেশ্যনটো হৈছে মুনিয়ে কি উত্তৰ দিলে? যেতিয়া দেৱতাসকলে তেওঁক প্ৰাৰ্থনা জনাইছিলে তেওঁৰ শৰীৰৰ হাড় বিচাৰি পিনি, তেতিয়া মুনিয়ে কি উত্তৰ দিলে দেৱতাসকলক? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে মুনিয়ে এই বুলি উত্তৰ দিলে যে হে দেৱতাসকল, মোৰ এই তেজ মঙহৰ দেহাৰ এদিন বিনাশ ঘটিবই। গতিকে মোৰ এই দেহা ত্যাগ কৰিলে যদি লোকৰ উপকাৰ হয় তেন্তে মোৰ জীৱন ধন্য হ'ব। এই বুলিয়ে কি কৈছিলে মুনিয়ে দেৱতাসকলক উত্তৰ দিলে। তাৰপিছত শেষৰ প্ৰশ্নটো হৈছে বৃত্তাসুৰক বধ কৰা অস্ত্ৰবিধৰ নাম কি? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে বৃত্তাসুৰক বধ কৰা অস্ত্ৰবিধৰ নাম আছিল বজ্ৰপাত অস্ত্ৰ। এইটো আছিল 13 নম্বৰ চেপ্টাৰটোৰ শেষৰ প্ৰশ্ন আৰু আমি 10, 11, 12, 13 এই চেপ্টাৰকেইটাৰ গোটেইকেইটা প্ৰশ্ন যিকেইটা প্ৰশ্ন অনুশীলনীত আছিলে আমি সিমানখিনি প্ৰশ্ন আপোনালোকক দিবলৈ চেষ্টা কৰিম। যদিহে আপোনালোকক এই চেপ্টাৰকেইটাৰ ভিতৰুৱা প্ৰশ্নও লাগে তেনেহ'লে আমি দিয়া লিংকত গৈ পিনি আপোনালোকে হোৱাটছএপ গ্ৰুপত জইন হ'ব পাৰিব আৰু সেই গ্ৰুপতে আমাক ক'ব পাৰিব যে আপোনালোকক যদি সেই প্ৰশ্নসমূহ লাগে। গতিকে আশা কৰোঁ ভিডিঅ'টো ভাল পালে। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।